ঐ তই কান্দিছ কেলৈ নাকান্দিম কেলে হলেও পৰা দেখা ল'ৰা কান্দে নেকি তই কি জানো মই জানো ক'বলৈ আহিছোঁ কথা ঐ কি হ'ল ভালকৈ ক'লেহে বুজি পাম কৈছোঁ ৰ যোৱাকালি মানে মই ৰংনমৰ লগৰ মানে চিনাকি হৈছিলোঁ তাই এই কওঁ জোধা মূৰ্খটো এডাল কৈছোঁ শুন তাৰপিছত তাই মোক মাতিলে আনিবলৈ সিহঁতৰ ঘৰত গৈ মই আহিব বুলি সিহঁতৰ পিছফালে একদম কচুটো অনিটো ৰৈ থাকোঁতে তাৰ মাকে আহি মোক সেই চোৱা পাতনিতে বহি আছিলোঁ যে মই মানুহজনীয়ে মানে চোৱা ভাত খাব দিলে পানী চাতি মাৰি পঠিয়ালে চৰিয়াত আনি মোক গোটেই গাই যে তিতি গ'ল তাই আহিব বুলি ৰৈ থাকিলে ইমান ঠাণ্ডাত ফেঁপা জ্বৰত উঠিছিলে তথাপিও তাই আহিব বুলি মই ৰৈ আছিলোঁ গোটেই ৰৈ নাহিলেও তাই মহাবলী এই ঠাণ্ডাত ৰৈ থকাটো খেৰ মুজি দি শুই থাকিলোঁ নহয় জান সিহঁতৰ খেৰৰ ঘৰতে শুই থাকিলোঁগৈ গৈ আৰু গোটেই কাপোৰ তিতি গ'ল চৰিয়া পানীটোৱে মাৰি দিয়ে ৰাতিপুৱা খেৰ মেজিৰ পৰা ওলাই আহিছোঁ কেলা চাৰিওফালে মানুহে ঘেৰি আছে তই কোন মই কৈছোঁ ক'ত তই ইয়াত কি কৰি আছিলোঁ এই ৰাতি এফালে আগতে ঠাণ্ডা লাগিছিলে সেইকাৰণে মানে এতিয়া তাতে শুই থাকিলোঁ তই কি ক'ব আহিছিলোঁ জীয়েকে কৈ দিছে তাৰমানে এইটো মোকে নিবলৈ আহিছিলে তাৰপিছত মোক যিখন গতি কৰিলে নকবি আৰু দেই পুতুকাই তই আকৌ বেলেগক কৈ নিদিবি আকৌ দেই পুতুকাই তোক কেনেকুৱা অৱস্থা কৰিলে তোক মই আকৌ ৰাগবনলৈকে ফোন এটা খুৱাই দিম টেনশ্যন ল'লে তই তোক কাকো নকবি তোক কেনেকুৱা অৱস্থা কৰিলে তেতিয়ালৈ ক'ব কিন্তু মোৰ বহুত দুখ লাগি আছে তই আহি ফটককৈ দেখা পালি বুলি দেই পুতুকাই নকবি আকৌ তোক ৰাতি গধূলি ফোন এটা খুৱাই দিম